Hey guys, welcome to a fresh vlog. আজি মই গৈছো গুৱাহাটী মানে কি গুৱাহাটীত শ্বপিং কৰিব গৈছো শ্বপিং মোৰ কাৰণে নহয় শ্বপিং গৈছে ডিজুৰ কাৰণে শ্বপিং কৰিব গৈছো ডিজু আৰু ইয়াত এজনৰ ফ্ৰেণ্ড আহিছে সো আমাৰ লগত গৈ আছে তো কি কিনিবা ভাই কি কিনিম আৰু পূজা শ্বপিং লম্পেন শাক বেলেগটো নাই ল'ৰা মানুহ আৰু ছোৱালী মানুহৰ বস্তু কিনিবা নেকি নাই ছোৱালী মানুহ বস্তু নিকিনো আৰু গাৰ্লফ্ৰেণ্ডৰ পৰা আছে নাই তোমাৰ মানে গাৰ্লফ্ৰেণ্ডটো আছে জানো কিন্তু গাৰ্লফ্ৰেণ্ড আছিল আজি ব্ৰেকআপ হৈ গ'ল চিংগল আজি বেয়া লাগিল দেখুৱালে চ' মই গৈ আছোঁ মোবাইল ঠিক কৰিব তিনিটা মোবাইল লৈ গৈছোঁ চাৰ্ভিচিং মানে কি বেয়া হৈ আছে ঠিক কৰিব লাগে চব্জি মছলা ধোচা বোলে কিবা খোৱা বস্তু চ' আমি বলক গুৱাহাটী যাওঁ বলক আমি বৰ্তমান আহি পালোঁ কামাখ্যা ষ্টেচন এতিয়া আমি যাই আছোঁ বিগ বজাৰ যাম আৰু ক'ৰবাত বিগ বজাৰ পাণ বজাৰ ক'ত যাম আৰু ফেঞ্চি আৰু লাখ টকীয়া কাৰণে মোবাইল ঠিক কৰিব লাগে চ' লাখ টকীয়াত যাম মোবাইল ঠিক কৰিবৰ কাৰণে ত' বলক আমাৰ লগত আৰু বলক আহি পালোঁ ফেঞ্চি একদম ৰখি আহি পালোঁ কাৰণ বহুত ট্ৰেফিক পূজাৰ বজাৰ আছ বহুত ট্ৰেফিক আৰু এতিয়া ক'ত যাম আমি বিশাল যাম বলক বিশাল যাম বলক চাই থাকোঁ গুৱাহাটীত লেতেৰা দেখাই দিয়া বোলে বাকী লৈ গৈ আছ বৰ্তমান খালী আছে পুৰা শ্বপিং কৰিব মানে আজি পুৰা ঠিক আছে বলা চ' সিহঁতে শ্বপিং কৰিব গৈছে আমি ইয়াতে এনেই আড্ডা মাৰি আছোঁ আৰু কি কৰিম আমিও শ্বপিং নকৰোঁ চ' এই কিবা আমাৰ ডিজু শ্বপিং কৰিব চাই লওক মলটো আহিব কেতিয়াবা আপোনালোকেও শ্বপিং কৰিব সৰু হ'ব লাগিছে নাই চাওঁ নাই লগা নাই অঁ সৰু কিমান চাইজটো চোৱা নাই মিনিট মান ক'ত আছে 28 30 লাগে মোক লোৱা আমাৰ ডিজু চাৰ্ট চইচ কৰিছে মানে মই কৰি দিছোঁ চইচ চাওক চাৰ্টটো দেখাই দিয়া অকণমান ডিজু চাৰ্ট ধুনীয়া কালাৰ চইচ কৰি দিছোঁ এতিয়া পিন্ধিব কেনেকুৱা লাগে চাওঁ বাৰু পিন্ধা তোমাৰ ভাল লাগিছে নাই চাৰ্টটো ভাল লাগিছে পিছত কালাৰটোতো ভাল লাগিছে মানে ব্লেক কালাৰৰ ভিতৰতে হোৱাইট ব্লেক মেচিং বঢ়িয়া মেচিং হয় না একবাৰ দেখাই দিয়া দেখাই দিয়া বঢ়িয়া লাগিছে
গাইজ শ্বপিং কৰা হৈ গ'ল আমাৰ এতিয়া আমি গৈ আছোঁ গুৱাহাটী প্ৰেছ ক্লাব মানে খানা খাব গৈ আছোঁ কিবা কিবি লৈছে সিহঁতে মানে চাৰ্ট পেণ্ট কিবা কিবি লৈছে আৰু মই ল'লোঁ কিবা খোৱা বস্তু স্নেকবোৰ লৈছোঁ মানে পাস্তা চাস্তা লৈছোঁ কিবা কিবি চেৱাই মেৱাই লৈছোঁ খাম আৰু ঘৰতে ঠিকছে খাম আৰু বহাই দিম তামাম বৰষুণটো ক'ব পাহৰিছোঁ ছাতি লৈ আহিছোঁ কিন্তু ছাতি ইউজ কৰা নাই বৰষুণ দি আছে চাব পাৰে মোবাইল স্ক্ৰীণ একেবাৰে ভিজি গৈছে হ'লেও আমি ব্লগ কৰি আছোঁ নে কি জিকি পেলাই ঘৰটো ইণ্টাৰেষ্টে বেলেগ কি কি ল'লা ভাই কোৱাচোন একবাৰ মই এটা চাৰ্ট ল'লোঁ এটা জিন্স ল'লোঁ আৰু ৰেগুলাৰ লাগিছে না ভাল লাগিছে না চালিয়া দিয়া ঠিক আছে অ'কে চাই থাকক পূজা 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 দুৰ্গা পূজা পেণ্ডেল হৈ আছে চ' গাইজ আহিলোঁ মোবাইল ঠিক কৰিবৰ কাৰণে মোবাইল চাৰ্ভিচিং মানে মোবাইল বেয়া হৈছিল তিনিটামান মোবাইল বেয়া চাৰ্জপেট বেয়া হৈছিল প্লাছ আৰু কিবা বেয়া হৈছিল কি বেয়া হৈছিল চাৰ্জিং পৰ্টলৈকে বেয়া হৈ আছিলে ঠিক কৰি খোলা খুলি হৈছে মোবাইল খোলা খুলি হৈ গ'ল এতিয়া বনাই থৈ লৈ যাম আৰু বহুত দাম বহুত পইচা বহুত পইচা গ'ল মোৰ উপায় নাই আৰু বনাবই লাগিব মোবাইল হয় যিহেতু লাগি থাকে বনাবতো মোবাইল বহুত দৰকাৰ দিছোঁ লাগি থাকে One hour later. চ' গাইজ আহিলোঁ মোবাইল চোবাইল ৰিপেয়াৰ কৰি এতিয়া আমাৰ ডিজুৱে টেটু বনাব বোলে হাতত চ' বলক কেনেকুৱাকৈ বনাই অলপমান চাওঁ আৰু দেখাই দিওঁ কি বনাই আহিলোঁ মোবাইল পইচা বহুত গ'ল পইচা শেষ হ'ল মোৰ চাই থাকক টেটু বনাওঁ চাই থাকক চাওঁ কি বনাবি চোৱা কেনে দেখিছে নে নাই কেনে ফিলিং কেনে ৰিজু মজা ফিলিং বিষোৱা নাই একো টিপৰা কামৰা যেন পায় কি টিপৰা কামৰা যেন পায় হয় নেকি ঠিকে আছে One eternity later. চ' বাছ আমাৰ শ্বপিং হৈ গ'ল আজি যিমানবোৰ কাম লৈ আহিছোঁ চব খতম হৈ গ'ল ইয়াতো হৈ গ'ল ইয়াতো শ্বপিং কৰিব আহিছিলোঁ শ্বপিং ইয়াত ভাল লগা নাই বোলে কিবা চবতে বেষ্ট বোলে হ'লেও আৰু আহিছে লৈ গ'ল আৰু আমাৰ ডিজুৱে টেটু বনাইছে হাতত কিবা আৰু মোৰো মোবাইলৰ কাম আছিল মোবাইলৰ কামবোৰো হৈ গ'ল আৰু এতিয়া যাওঁ আৰু ঘৰত যাওঁ তেওঁৰ ৰখিছোঁ এতিয়া গৈ আছোঁ বাই গুৱাহাটী ইফালে দেখা পাই আছে বিল্ডিংবোৰ ডাঙৰ বিল্ডিংবোৰ সেইবোৰ বিল্ডিং যদি মোৰ হ'ল হয় না মজা চ' আমি গৈ আছোঁ আৰু যদি ইয়াতে শেষ কৰিম চ' যদি ভিডিঅ' ভাল লাগিছে প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা টাইপৰ ব্লগ লাগে আৰু মই বনাই থাকিম আৰু লাইক কৰি দিওঁ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো অ'কে টাটা বাই লাভ ইউ গাইজ বাই